নমস্কাৰ, মই প্ৰিয়ংকা কলিতা। আপোনালোক সকলোকে ৭৭তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আশা কৰিছোঁ আমাৰ মনবোৰ, আমাৰ হেঁপাহবোৰ, আমাৰ সপোনবোৰ, আমাৰ সম্বন্ধবোৰো স্বাধীন হওক। ক'ৰবাত ৭৭ বছৰ হ'ল যদিও স্বাধীনতা দিৱসৰ কিছুমান বাতৰিয়ে আমাক প্ৰশ্ন দি থৈ যায় যে আমি সঁচাকৈ স্বাধীন হয় জানো, নে স্বাধীনতাৰ আঁৰত এতিয়াও পৰাধীন হৈ আছোঁ। কিন্তু সেই প্ৰশ্নৰ উত্তৰ নিজক সুধিলেই বুজি পোৱা যাব, বা মই ভাবোঁ বুজি পাম। কাৰণ মোৰ কাৰণে মোৰ স্বাধীনতাখিনি যিমান প্ৰয়োজনীয়, যিমান মূল্যৱান, ঠিক সেইদৰে আন এজন ব্যক্তিৰ কাৰণেও তেওঁৰ স্বাধীনতাখিনি সিমানেই মূল্যৱান বা সিমানেই প্ৰয়োজনীয়। গতিকে আমি যদি ইজনে সিজনৰ স্বাধীনতাক সন্মান কৰি জীয়াই থাকিব পাৰোঁ, আমি সঁচাকৈ স্বাধীন অনুভৱ নকৰিম জানো? কোনেও কাৰো পাৰ্চনেল মেটাৰত হস্তক্ষেপ নকৰিব বা সন্মান কৰিব, বুজিবলৈ চেষ্টা কৰিব। কিবা যদি ভুল হয় তাতে আঙুলিয়াব লাগিব ইটোৱে সিটোক। তাৰমানে এইটো নহয় যে মই স্বাধীন সেইকাৰণে তুমি পৰাধীন হ'ব লাগিব, বা তোমাৰ স্বাধীনতাখিনি মই কাঢ়ি ল'ম নাইবা অসন্মান কৰিম, সেইটো নহয়। গতিকে ৭৭ বছৰীয়া স্বাধীনতা দিৱস উদযাপন কৰক, লগতে নিজৰ লগতে আনকো স্বাধীন হৈ থাকিবলৈ দিয়ক। ধন্যবাদ।